আপুনি মনৰ ঋণাত্মক ভাৱ চিন্তাৰে কেতিয়াও যোগাত্মক জীৱন এটা গঢ়িব নোৱাৰে। আপোনাৰ সময় সীমিত, সেইকাৰণে আন কোনোবা এজন বা আন কোনোবা এগৰাকীৰ কাৰণে জীয়াই থকাৰ কথা ভাবি চিন্তি আপোনাৰ জীৱনৰ সময়বোৰ ব্যৰ্থ নকৰিব। জীৱনৰ কষ্ট সংকটৰ পৰা পলোৱা মানে নতুন কষ্ট সংকটক নিমন্ত্ৰণ দিয়াৰ সমান। কাৰণ জীৱনৰ প্ৰতিটো দিনতেই আমাৰ কাৰণে কিবা এটা নতুন জন্ম হয়। মহান কাৰ্য এটা হৈ উঠে সৰু সৰু কাৰ্যৰ দ্বাৰাহে। প্ৰবাদ আছে যে ভাল কৰ্ম কৰিলেহে স্বৰ্গ প্ৰাপ্তি হয়। প্ৰকৃত কথাটো হ'ল এই পৃথিৱীখনেই আমাৰ কাৰণে স্বৰ্গ হৈ পৰিব তেতিয়া যেতিয়া নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি আদৰ সেৱা শুশ্ৰূষা কৰা হয়। যিদিনা আপুনি মন মগজুৰ বেয়া ভাৱ চিন্তা বিচাৰতকৈ একো ওপৰলৈ গৈ ভাল চিন্তা ভাৱ বিচাৰ কৰিব পাৰিব, সেইদিনা আপোনাৰ জীৱন আৰু অতি সুন্দৰ মধুময় হৈ পৰিব। সফলতাই পৃথিৱীৰ সন্মুখত আমাক চিনাকি কৰায় আৰু বিফলতাই পৃথিৱীক জানিবলৈ শিকিবলৈ চিনাকি হ'বলৈ আমাক বাধ্য কৰায়। মানুহে কয় হাতলৈ টকা আহিলে মই কিবা এটা কৰিম। টকাই কয় আগতে কিবা এটা কৰা তেতিয়াহে মই আহিম। যদি জীৱনত সন্তুষ্টি বিচাৰে তেতিয়াহ'লে মানুহৰ প্ৰতিটো কথাই হৃদয়ংগম কৰি বুকুত ভৰাবলৈ এৰক। পৰিয়াল আৰু সমাজৰ কাৰণে শিক্ষাই হ'ল প্ৰগতিৰ আধাৰ। শিক্ষা হ'ল এটি মহৎ দান, যি দান কোনো সংস্কাৰ শুদ্ধ প্ৰায়শ্চিত্ত নকৰাকৈ কুপাত্ৰকো দিয়া হয়। সেই শিক্ষাদানক অজ্ঞানিক দিয়া দান বুলি কোৱা হয়। মনৰ ভাৱক সুন্দৰ কৰিবলৈ শিকি লোৱাতকৈ সুন্দৰ আন একো নাই। ৰণভূমি যুদ্ধভূমিত পৰাজিত হোৱাজন পিছত আকৌ জয়ী হ'ব পাৰে, কিন্তু মনেৰে পৰাজিত হোৱাজন কেতিয়াও জয়ী হ'ব নোৱাৰে। কাৰোবাৰ ভৰিত পৰি কাৰোবাৰ ভৰিত ধৰি সফলতা পোৱাটো ভাল কথা, কিন্তু নিজৰ দুভৰিৰ ওপৰত চলি সফলতা প্ৰাপ্তি হোৱাটো তুলনামূলকভাৱে অতি উত্তম। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ ধন্যবাদ।